পনীয়া দালি খাই ভাল লাগে বৰ সোৱাদ হৈ যায় হেডু লাবনে কিবা হেল্ল' এভৰিৱান নমস্কাৰ হলুম বাই পুনৰ এবাৰ থলুৱা থালি এখন লৈ আপোনালোকৰ মাজত ভাত খাবলৈ আহিলো দেই দাইদুক নধৰিব এবাৰ কৈ দিছো থালিখনত কি কি আছে এয়া ভাত লৈ লৈছো দুটা পকা পকা জলকীয়া আৰু পালেং শাকৰ ভাজি ইফালে আছে দুটা বেঙেনা ফ্ৰাই আৰু এয়া বনালো মই নিলাওৰে মাছৰ মুৰাৰ খাৰ আৰু ইফালে আছে আলু পিটিকা আৰু দালি প্ৰথমতে আলু পিটিকাৰে খাও দেই অলপ শুকানে শুকানে আলু পিটিকাটো সকলোৰে অল টাইম ফেভৰেট নহয় জানো বৰ জ্বলা আছে জলকীয়াটো টেষ্টি দালিকণ পনীয়াকে বনালো পনীয়া দালি খাই ভাল লাগে এখন কেনে হৈছে পুৰা টেষ্টি মজা হৈছে বাহিৰত পুৰা হাল্লা হৈ আছে সেইকাৰণে কাটি কাটি দিছো বৰ সোৱাদ হৈ যায় এই মাছৰ মুৰাৰ খাৰৰ ৰেচিপিটো দিম বাৰু চাই ল'ব ইনষ্টাগ্ৰামতো দিম মিনি ব্লগ দিম চাই ল'ব একদম খুব সহজভাৱে বনাইছোঁ আৰু খাবলৈ টেষ্টি ডাঙৰ জলকীয়াৰ কাৰণে জ্বলা নাই বুলি নাভাবিব বহুত জ্বলা আছে মাছৰ মাথা বৰ পেলাই পেলাই খাব লাগে হেডু লাবনে কিবা দালি খাব দালিখন খাবলৈ বৰ সোৱাদ হৈছে
কিমান যে গুটি আছে বা মুখখন এইফালে গোটেই জ্বলা লাগি গ'ল উঠটো জ্বলা বৰ জ্বলা আছে এইটো খাব নোৱাৰিম আৰু ইমান জ্বলা এটা খালোঁ দালিখিনি উঠালি লওঁ আৰু খাৰখিনি উঠালি লওঁ এবাৰকে খাওঁ গোটেইখিনি ফিনিছ খাই শেষ কৰিলোঁ আজিলৈ বাই বাই